পিছলৈ ঘূৰি নাচাবা। জানানে বন্ধু তুমি সেইটো কথা, গহতে গহতে এদিন শিলক হৈ যোৱা। সেয়েহে নোহোৱালৈকে ঘূৰিয়ে থাকিবা, পিছলৈ ঘূৰি নাচাবা। যদি জীৱনৰ ৰঙৰ মামৰে ধৰে। বাহ দাদী বাহ, কাণৰ ভাষাৰে কিন্তু ধুনীয়া কথা এষাৰ কৈছা দেই। আমাৰ দাদীয়ে মেয়ে। দাদী ক'ত ননচেঞ্চ নহয় দে, বেলেগ কিবাহে কয়। ক'বলৈ দে, তোমাৰ কথাটো কোৱা। দাদী তুমি যে ইমান দিন ঘৰত আছিলি, তুমি কিতাপ পঢ়িছিলি নে? এই দাদী কি বস্তু তুমি নাজানা। আৰু তোমাক কিয় লাগে? মই কিতাপ পঢ়িছো নাই পঢ়ো তোমাক কিয় লাগে সেইটো? নো কাজিয়া দাদী, নো কাজিয়া। Keep silent daddy. Master is coming. দরজা on cooling. Good morning sir. Good morning. Very 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 good morning. বহা তোমালোক, ভালে আছানে তোমালোক? ভালে আছো স্যার। বহুদিনৰ মূৰত স্কুলত আহি কেনেকুৱা লাগিছে তোমালোকৰ? তহঁতৰো কেনেকুৱা লাগিছে মই হ'লে নাজানো, মোৰ কিন্তু বহুত ভাল লাগিছে দেই। কিতাপ পঢ়িব পালে গম পালো হয় কিমান ভাল লাগিল। কি কিবা কৈছা? নাই স্যার, ময়ো কিবা তেনেকুৱা কিবা শুনা হেন পালো। সেইটো ৰুমত ক'লে নেকি স্যার? বাৰু ঠিক আছে। ইমান দিনে যে তহঁতে স্কুলত অহা নাছিলি, ঘৰত কিতাপ পঢ়িছিলি নে? পঢ়িছো স্যার, কিন্তু একো লাভ হোৱা নাই। পঢ়িছা কিন্তু লাভ হোৱা নাই, এইটো আৰু কেনেকুৱা কথা? হয় স্যার, ইমান দিনে পঢ়ি একো এডাল মূৰত সোমাব পৰা নাই। বাৰু ঠিক আছে, চবকে এটা এটাকে প্ৰশ্ন সুধিলে মই গম পাম কোনে কিমান কিতাপ পঢ়িছে না। চবচে প্ৰথমতে বলটো তুমি থিয় হোৱা। মোকে দেখা হৈছে। কত কিমান যে মানুহ আছে। কোৱাচোন তুমি, স্কুল বুলিলে কি বুজা? স্যার স্কুল মানে বিদ্যালয়, বিদ্যালয় মানে স্কুল। হয়, মানে ভালকে বুজাই দিয়া। স্কুলটো ভাঙি ক'ব লাগে। শুনা তেন্তে, নাই জিৰণি নাই পঢ়া শুনা, নাই জিৰণি নাই পঢ়া শুনা, দেউতাৰ পকেট খালী কৰা এটা ক্ষুদ্ৰ উদ্যোগ, যাক আমি স্কুল বুলি কওঁ। নাই, তুমি কিতাপ পঢ়া নাই। বহা। এতিয়া থেবেলা তুমি কোৱাচোন, বায়ুমণ্ডল বুলিলে কি বুজা? বায়ুমণ্ডল বায়ুমণ্ডল স্যার মনত পৰিছে। কোৱাচোন। সৰুতে আমি কোৱা শুনিছিলো যে মণ্ডলৰ ঘৰৰ ওপৰেদি যোৱা বায়ুখিনিক বায়ুমণ্ডল। তোৰ মূৰটো বোলে তইও কিতাপ পঢ়া নাই তাৰ মানে। এইবাৰ চেংতালো, তুমি থিয় হোৱা। স্যার সেই দেখোন বহি বহিয়ে ক'লে। মই কৈছো নহয়, থিয় হোৱা। কওক স্যার। তুমি কোৱা, হস্পিটাল বুলিলে কি বুজা? হস্পিটাল 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 স্যার, নৰকৰ পৰা সৰগলৈ যাওঁতে ৰাস্তাত কিছুমান তল ঘৰ পোৱা যায়, যিটো ঘৰত আমি পইচা দি পাৰ হৈ যাব লাগে। সেই তল ঘৰবোৰকে হস্পিটাল বোলে। তোৰ মাথা মুণ্ড। বহা, কাম নাই তহঁতৰ। এতিয়া নগেন, তুমি ক'ব লাগিব। তুমি কিন্তু ইহঁতৰ নিচিনা যিহকে তিহকে বলকি নিদিবা দেই। আৰু তোমাৰ প্ৰতি মোৰ বিশ্বাস আছে যে তুমি সঠিক উত্তৰটো দিবা। এক মিনিট স্যার। কি হ'ল? স্যার আপুনি মোক প্ৰথমতে কোৱাচোন, বিপদ ডাঙৰ নে সন্মান ডাঙৰ? বিপদ ডাঙৰ আকৌ। স্যার আপুনি ভালকে ভাবি চিন্তি কওক। মই ভাবি চিন্তি কৈছো বোপাই, আৰু মোৰ সিমান ভাবিবও দৰকাৰ নাই। মই জানো যে বিপদ ডাঙৰ, বিপদতকৈ সন্মান কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। তেতিয়াহ'লে তুমি মানে আপুনি স্যার বাথৰুমত গা ধুই থাকোঁতে ওচৰৰ ঘৰত যদি জুই লাগে তুমি লেংটা হৈ দৌৰিব নেকি? তোমাৰ সবসময় বান্দৰ আমি আজি তোমাৰ। ঐ ঐ ঐ ঐ, ক'ত যায় ক'ত যায়? ইফালে আহা ইফালে আহা, এদিন পলাই যাবি তুমি। এইবাৰ আহিবা, লেংটা কৰি ইমান গৰু পিটন দিম না, গম পাই যাবি তেতিয়া বিপদ ডাঙৰ নে সন্মান ডাঙৰ।